Hello everyone, welcome back to my channel. I am Nomad. মই দিব্যজ্যোতি বৰাই আপোনালোকক মোৰ চেনেল I am Nomad লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। বহুত দিনৰ মূৰত লগ পাইছো। একচুয়ালি ভিডিওবিলাক বনাই আপলোড কৰোতে যথেষ্ট লেট হৈছে। এডিটিং কৰোতে একচুয়ালি সময় দিব পৰা নাই এডিটিংত। সো তাৰ বাবে মই বৰ দুখিত। এই চেনেলটোত আজি যেটো ভিডিও ষ্টাৰ্ট কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট মই আপোনালোকক কৰিব বিচাৰিছো। আৰু ৰিকুৱেষ্টটো হ'ল যে যথেষ্ট মানুহৰ ভিডিওবিলাক মই যেটা সোশ্যাল মিডিয়া প্ল্যাটফৰ্মতো শেয়াৰ কৰো, ভিডিওটো প্ৰমোট কৰো। সকলোৱে মোৰ ষ্টেটাসটো চাই, কিন্তু মই সেই হিচাপে ভিউজটো একচুয়ালি পোৱা নাই। অকমান যদি পাৰে অলপ সময় দিব, অলপ চাব। আৰু কিছুমানে ভিউজটো পাওঁ চাই তেওঁলোকে ভালো পায়, মই পছন্দ কৰো, কিন্তু সাবস্ক্ৰাইব কৰিব একচুয়ালি নোৱাৰে। ইস্যুটো হৈছে যে লিংকটো যেটা আপোনালোকে খোলে ইউটিউবৰ ৱেবছাইটটো খোল খায়, কিন্তু আপোনালোকৰ যেটো ইউটিউবৰ একাউণ্ট সেই একাউণ্টত লগইন নহয়। সো বহুতো মানুহে সাবস্ক্ৰাইব কৰিব নোৱাৰে। সো তেওঁলোকে সময় দিবলৈ নিবিচাৰে বা চাই ভিডিও চাই ভাল পালে থৈ দিয়ে। কিন্তু তাতে চাব আপোনালোকে যেতিয়া লিংকটো ক্লিক কৰিব, এটা ওপেন এপ বুলি এটা অপচন থাকিব বা ওপেন ইন ইউটিউব এপ। সেইটোত আপোনাক ক্লিক কৰিলে নিজৰ আপোনালোকৰ যেটো একাউণ্টত লগইন হ'ব আৰু আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰিব। এই কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো সাবস্ক্ৰাইব কৰিবলৈ, কাৰণ যিমানে আপোনালোকে সাবস্ক্ৰাইব কৰিব, যিমানে মোৰ সাবস্ক্ৰাইবাৰ বাঢ়িব, মোৰ অলপ গ্ৰো কৰিবলৈ সুবিধা পাম। আৰু গ্ৰো ইন দ্য সেন্স কিবা এটা মই ভাবিছো প্ৰয়াস এটা কৰিছো, যাতে মই যেটো ফুৰিবলৈ যাওঁ, হয় ডেফিনেটলি মই নিজৰ কাৰণেতো ভিডিওটো বনাওৱে, যাতে মই এজ এ মেমৰি মই ৰাখিব পাৰো ভৱিষ্যতে, যাতে মই যেতিয়া মই পিছৰ জনমক দেখুৱাব পাৰো বা মই নিজেও যাতে চাব পাৰো। আৰু লগতে মই ভাবো যে সেই ভিডিওৰ পৰা যাতে আপোনালোকৰ কিবা এটা উপকাৰ লাভ কৰিব পাৰে, যে কেনেকৈ ফুৰিব লাগে বা ক'ত জেগাত কেনেকৈ ফুৰিলে ক'ত কেনেকৈ সুবিধা হয়, সেইখিনি যাতে ইনফৰমেশ্যন আপোনালোকে পায়। সো এটা সৰু প্ৰয়াস কৰিছো। আশা কৰো আপোনালোকে যদি ভাল পাইছে তেন্তে সাবস্ক্ৰাইব ডেফিনেটলি নকৰাকৈ নাথাকিব, কাৰণ সাবস্ক্ৰাইব কৰিলে মোৰ চেনেলটো অলপ আগবাঢ়িবলৈ মই অলপ সাহস পাম, মনত অলপ উৎসাহ পাম। সো সেইখিনি মই আপোনালোকক এটা ভিডিওটো আৰম্ভণিতে এটা ৰিকুৱেষ্ট কৰিলো। এতিয়া মই আজিৰ ভিডিওটোলৈ আহোঁ। আজিৰ ভিডিওটোৰ মোৰ কাৰণে এটা বিশেষ। এইটো ভিডিওত এক্স্যাক্টলি মই এটা বিষয় লৈ আহিছো, যে বিষয়টো হ'ল নেক্সট কি প্ল্যান আছে। নাগালেণ্ডৰ ভিডিও আপোনালোকে দেখিছে, গৈছিলোঁ। আবার প্লেলিষ্টত আৰু কিছুমান ভিডিও আছে, আৰু দুটা ভিডিও মই বনাবলৈ আছে, মই আপলোড কৰিম সোনকালে। এতিয়া কথাটো হ'ল যে মই নেক্সট ক'লৈ যাম, কি প্ল্যান আছে। সো সেই বস্তুটো লৈ পেলাই মই আজি এইটো ভিডিওটো বনাইছোঁ। সেই প্ল্যানটোৰ কাৰণে প্ৰিপাৰেশ্যন মই কেনেদৰে কৰিছোঁ তাক লৈ পেলাই মই ভিডিওটো বনাইছোঁ। সো নেক্সট একচুৱেলি আমি ক'লৈ যাম সেইটো কোৱাৰ আগতে মই কেইটামান কথা এনেই জাষ্ট কৈ লৈছোঁ। আগতে মানে একচুৱেলি এইটো ট্ৰিপটো ইণ্টাৰনেশ্যনেলে হ'ব। এইটো ছাছপেন্স আপোনালোকক মই ব্ৰেক কৰি দিছোঁ ইমিডিয়েটলি, যে আমি নেক্সট ট্ৰিপটো নেক্সট আমি গৈ আছোঁ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপত। সো ইণ্টাৰনেশ্যনেল ট্ৰিপ মই 2018ত অক্টোবৰত এবাৰ ভূটান গৈছিলোঁ। যেনেকৈ নৱেম্বৰ ডিচেম্বৰত মই থাইলেণ্ড গ'লোঁ। সেইবাৰ মোৰ লগত মা দেউতা গৈছিলে। আৰু ভূটানত ধৰি লওক ভিজাৰ তেনেকুৱা কোনো ৰিকুৱাৰমেণ্টছ নাছিলে ইণ্ডিয়ানছৰ কাৰণে। ভিজা ইজ নট মেণ্ডেটৰী ফৰ ইণ্ডিয়ানছ। দেন ইন থাইলেণ্ড ভিজা অন এৰাইভেল আছিলে, বাট ভিজা অন এৰাইভেল আমি নাই কৰা। তাত এটা ভিজা আমি একচুৱেলি এপ্লাই কৰিছিলোঁ, আৰু সেইটো এটা এজেঞ্চি থ্ৰু কৰিছিলোঁ। সেইটো মই দিছিলোঁ কক্স এণ্ড কিংছক। চ' কক্স এণ্ড কিংছ সেইসময়ত আছিলে, আজি বন্ধ হৈ গ'ল। চ' কক্স এণ্ড কিংছে আমাৰ হৈ পেলাই ভিজা উলিয়াই দিছিলে। চ' তাৰ পাছত আমি ইণ্টাৰনেশ্যনেল ট্ৰিপ একচুৱেলি কৰাও নাই, কাৰণ দেন 2019 আহিলে মই ইণ্ডিয়াৰ ভিতৰতে ট্ৰিপ কৰিলোঁ। দেন 20ৰ পৰাতো আৰু গম পাইছেই COVID-19 হ'ল। 21ও ঠিক তেনেদৰে মই বিয়াও কৰাইছোঁ 21ত। চ' এটা সপোন আছিলে, ময়ো মিছেছ দুয়োৰে এটা সপোন আছিলে, আমি এটা এনেকুৱা এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ, মানে এইটো এটা ড্ৰিম ডেষ্টিনেশ্যন। আৰু সেই ড্ৰিম ডেষ্টিনেশ্যনটো হ'ল ইউৰোপ। একচুৱেলি আমি সেইটোৱে প্লেন কৰিছোঁ এইবাৰ, ইউৰোপ যাবৰ কাৰণে। চ' ছাছপেন্স মই অলৰেডি ব্ৰেক কৰিলোঁ আপোনালোকক। চ' এতিয়া ইউৰোপ যাবৰ কাৰণে আমি কেনেদৰে প্ৰিপাৰেশ্যন কৰিছোঁ সেইটো মই আপোনালোকক এই ভিডিঅ'টোত জনাম। কিন্তু এইটো ভিডিঅ' মই অলপ আগতীয়াকৈ কৰিছোঁ, কাৰণ মই ইউৰোপ যাবৰ কাৰণে ভিজা এপ্লাই কৰিব লাগিব। ভিজা আকৌ পাম নে নাপাম সেইটো এটা ডাঙৰ প্ৰশ্নবোধক চিন, এটা কুৱেশ্যন মাৰ্ক। চ' ভিজা যদি পাওঁ, চ' তেতিয়া মই বাকীখিনি ভিডিঅ' আৰু বনাব পাৰিম। আৰু যদি বাই চান্স ভিজা যদি নাপাওঁ আনফৰ্চুনেটলি, চ' তেতিয়া মই ভিজা কি কাৰণে নাপালোঁ তাৰ লগত এটা মই ভিডিঅ' বনাই দিম। কিন্তু ভিডিঅ' এটা বনাটো নিশ্চিত। আৰু যদি বাই চান্স মই ভিজা নাপাওঁ, তেন্তে প্লেন বি এটা মই ৰাখিবই লাগিব ডেফিনেটলি। চ' প্লেন বি মোৰ কি হ'ব সেইটোৰ বিষয়ে তাতকৈ পাছত জনাম। গতিকে আপোনালোক মোৰ লগত মানে জড়িত হৈ থাকিব ভিডিঅ'ৰ যোগেদি, ইউটিউবৰ যোগেদি। চ' আপোনালোকেও আপডেটছখিনি পাই থাকিব, আৰু মোৰ ভিডিঅ'ৰ পৰা মই ভাবোঁ আপোনালোকক কিবা এটা শিকিব বা জানিব। চ' এতিয়া ইউৰোপ যাবৰ কাৰণে ভিজাৰ একচুৱেলি দৰকাৰ। এতিয়া ইউৰোপৰ মই এতিয়া ক'ত যাম? এতিয়া ইউৰোপ বুলি ক'লেতো ইউৰোপ মহাদেশত বহুতখিনি দেশ পৰে। এতিয়া ইংলেণ্ড পৰে,
আয়াৰলেণ্ড পৰে, জাৰ্মানী পৰে, ফ্ৰান্স পৰে, আপোনাৰ ইটালী পৰে, স্পেইন পৰে, চব পৰে। চ' আমি একজেক্টলি ক'ত যাম বা কি জেগাত যাম? আমি যাম ইউৰোপৰ 6খন দেশ ফুৰিম: ফ্ৰান্স, বেলজিয়াম, নেদাৰলেণ্ডছ, জাৰ্মানী, চেক ৰিপাব্লিক আৰু ছুইজাৰলেণ্ড। আকৌ আমি ফ্ৰান্সত আহিম, ফ্ৰান্সৰ পৰা আমি আকৌ ইণ্ডিয়ালৈ ঘূৰি আহিম। আমি যাম ফ্ৰান্সলৈ আৰু ফ্ৰান্সৰ পৰা আমি ঘূৰি আহিম। গতিকে এতিয়া আমি ভিজা এপ্লাই কৰিম ফ্ৰান্সৰ পৰা। এতিয়া কথাটো হ'ল আমি কোনখন ভিজা, কেনেদৰে কি এপ্লাই কৰিব লাগিব, কি প্ৰচিডিউৰ হ'ব, মই আজি বৰ ডিটেইলছত নকওঁ, কাৰণ ভিজাৰ প্ৰচিডিউৰটো অকণমান কমপ্লিকেটেড হয় আৰু সেইটো এটা ভিডিঅ'ত এনেকৈ মই পটককৈ আজি কৈ দিব নোৱাৰিম। মই মোৰ নিজৰ প্ৰিপেৰেশ্যনটো কি, মই জাষ্ট সেইটোহে আপোনালোকক ক'ম। তাৰ কাৰণে এটা মই বেলেগ ভিডিঅ' আপোনালোকক মই পাছত জনাম, আৰু ভালদৰে আপোনাক কি হয়, তাৰ খৰচা কেনেকুৱা কি হয়, বিশেষ ডিটেইলছখিনি মই আপোনাক জনাম। চ' মই এপ্লাই কৰিবলগীয়া হৈছে ফ্ৰান্সত যিহেতু যাম, বা ইউৰোপৰ সেই যিখন দেশৰ কথা ক'লোঁ তালৈ যাম। চ' মই এপ্লাই কৰিবলগীয়া হৈছে চেংগেন ভিজা। এই ভিজাখনক কোৱা হয় চেংগেন ভিজা। এতিয়া চেংগেন ৱৰ্ডটো ক'ৰ পৰা আহিলে? চেংগেন ৱৰ্ডটো আহিলে লাক্সেমবাৰ্গৰ এখন চিটি, লাক্সেমবাৰ্গ বুলি এখন দেশ আছে, য'ত জাৰ্মানী, ফ্ৰান্স আৰু বেলজিয়ামৰ পৰাই মাজত এখন সৰু দেশ, আপোনালোকে গুগল মেপত চাব পাৰে। লাক্সেমবাৰ্গ বুলি দেশখনত এটা এগ্ৰিমেণ্ট হ'ল 1985ত, 1985 চনত এটা এগ্ৰিমেণ্ট হ'ল। সেই এগ্ৰিমেণ্টটো হ'ল চেংগেন এগ্ৰিমেণ্ট। এই চেংগেন এৰিয়াত হৈছে, তাৰমানে এই চেংগেন চিটিখনত হ'ল, সেইকাৰণে চেংগেন এগ্ৰিমেণ্ট বুলি কয়। এই চেংগেন এগ্ৰিমেণ্টৰ মতে কেইখনমান দেশে, ইউৰোপৰ প্ৰায় 26খনমান দেশে মিলি এটা এগ্ৰিমেণ্ট কৰিলে যে তেওঁলোকৰ যিটো বৰ্ডাৰ, আমাৰ যেনেকৈ ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ কেনেকুৱা দেখিছে নহয়, তাৰ লাগি থোৱা থাকে, মানুহ পটকৈ পাৰ হ'ব নোৱাৰে, এনেকৈ ইপাৰ সিপাৰ হ'ব নোৱাৰে। বা নেপালৰ কথাই নেপালৰ বাৰু অকণমান ফ্ৰীডম এটা আছেই, কিন্তু ষ্টিল বহুত ভিতৰলৈ যাব নোৱাৰে, পাৰ্মিশ্যনটো ল'বই লাগে ডেফিনেটলি। চাইনালৈ যাব নোৱাৰে, বা ম্যানমাৰ হওক বা আপোনাৰ এইফালে বাংলাদেশো পটকৈ এনেকৈ ক্ৰছ কৰি যাব নাই, বাংলাদেশতো বহুত ইছ্যু হৈ আছে। চ' সেইবিলাক যিবিলাক দেশ ইউৰোপৰ, যিখন চেংগেন যিটো এগ্ৰিমেণ্ট কৰিলে, সেই দেশকেইখনে এটা মতে মানে সেই যিটো এটা ৰুল বনালে যে আমাৰ মাজত বৰ্ডাৰবিলাক সদায় অ'পেন হৈ থাকিব, আৰু কোনোবা যদি আমাৰ ইয়াত আহে এখন ভিজাৰে দৰকাৰ হ'ব। বেলেগ বেলেগ দেশৰ কাৰণে বেলেগ বেলেগ ভিজা দৰকাৰ নাই। গতিকে তাৰমানে মই যদি এটা ফ্ৰান্স যাওঁ, ফ্ৰান্সৰ কাৰণে বেলেগ ভিজা নহয়, বা জাৰ্মানীৰ কাৰণে যদি যাওঁ, আকৌ জাৰ্মানীৰ কাৰণে বেলেগ ভিজা মোক নালাগে। মই যদি ফ্ৰান্সৰ কাৰণে যাওঁ, সেই চেংগেন যদি মই ভিজা এপ্লাই কৰোঁ, সেই ভিজাখন লৈ মই জাৰ্মানী, ফ্ৰান্স, ইটালী, স্পেইন বা ছুইজাৰলেণ্ড এই চব জেগা মই ঘূৰিব পাৰিম। কিন্তু এইটো কথা কৈ তাত আকৌ ইউনাইটেড কিংডম এই চেংগেন এৰিয়াত নপৰে। চ' তেওঁলোক চেংগেন এগ্ৰিমেণ্টৰ পৰা বাহিৰত আছে। চ' এই কেইখনমান দেশ, এই 26খন দেশ ইউৰোপৰ, ইয়াৰ ভিতৰত আহে চেংগেন এৰিয়া। আপোনালোকে গুগল কৰি চাব পাৰে কোন কেইখন দেশ একচুৱেলি চেংগেন এৰিয়াত পৰে। চ' তেওঁলোকৰ সেই দেশবিলাক ভিজিট কৰিবলৈ যদি যায়, আপোনাক গোটেইখন দেশ যদি চাওঁ বুলি ভাবে 26খন, তেতিয়াহ'লে এবাৰেই আপোনালোকে ভিজা এপ্লাই কৰিব লাগে যিকোনো এখন দেশৰ পৰা। চ' সেই ভিজাখন হৈ গ'ল চেংগেন ভিজা। এতিয়া আমি চেংগেন ভিজাৰ কাৰণে ইনিচিয়েল প্ৰচিডিউৰটো মই আপোনাক এটা ব্ৰিফত কৈ দিওঁ যে চেংগেন ভিজা এপ্লাই কৰিবৰ কাৰণে আমাৰ নিয়েৰেষ্ট অফিচ ইয়াত কলকাতাত আছে। এতিয়া প্ৰত্যেকখন দেশৰে আমাৰ ইণ্ডিয়াত দিল্লী, কলকাতা চবতে তেওঁলোকৰ নিজৰ নিজৰ কিছুমান ডিপ্ল'মেটিক অফিচ আছে। সেই ডিপ্ল'মেটিক অফিচবিলাকক আমি এম্বেচি বা কনচুলেট বুলি কওঁ। দিল্লীত এম্বেচি আছে, য'ত এম্বেচেডৰ থাকে তেওঁলোকৰ দেশৰ, আৰু বাকী কনচুলেটবিলাকত কনচুল জেনেৰেল থাকে। চ' এম্বেচিৰ কাম হ'ল ডিপ্ল'মেটিক ৰিলেশ্যন, আমাৰ দেশৰ লগত ডিপ্ল'মেটিক যিবিলাক ৰিলেশ্যন হয় সেইখিনি মেইনটেইন কৰা, লগতে তেওঁলোকে ভিজাৰ কাম কৰে। কনচুলেট হ'ল তাৰ এটা জুনিয়ৰ অফিচ বুলি ক'ব পাৰি, ছাবঅৰ্ডিনেট অফিচ। তেওঁলোকৰ কাম হ'ল ভিজা এপ্লাই কৰা, কোনোবাই টুৰিষ্ট ভিজা যদি, যেনে মই এতিয়া টুৰিষ্ট হিচাপে এপ্লাই কৰিছোঁ, টুৰিষ্ট ভিজাৰ কাৰণে যদি যায়, কোনোবাই যদি ষ্টুডেণ্ট ভিজা পঢ়িবৰ কাৰণে যায় জাৰ্মানী বা ফ্ৰান্সত, কোনোবাই যদি ৰিচাৰ্চ কৰিবলৈ যায়, কোনোবাই যদি কিবা কনফাৰেঞ্চ এটেণ্ড কৰিব যায়, কোনোবাই যদি কিবা ৱৰ্ক পাৰ্মিট, কাম কৰিবৰ কাৰণে, চাকৰিৰ কাৰণে পাৰ্মিট বিচাৰি যায়। চ' সেইবিলাক যিবিলাক মানে ভিজা ৰিলেটেড ইছ্যুজ সেইবিলাক চাই কনচুলেটে, অনলি কনচুলেট। আৰু এম্বেচিয়ে সেইখিনিও চাই, কিন্তু তেওঁলোকৰ যিটো কামৰ যিটো পৰিসৰটো অলপ বেছি ডাঙৰ। চ' সেইটো আমাৰ নিউ দিল্লীত এম্বেচি আছে, আমাৰ ইয়াত কলকাতা আছে, আৰু কলকাতাই হ'ল আমাৰ নৰ্থ ইষ্টৰ যিমানখিনি ষ্টেট আছে, আমাৰ সবতকৈ নিয়েৰেষ্ট কনচুলেট হৈ গ'ল কলকাতা। তাত মেক্সিমাম দেশৰে কনচুলেট আপোনালোকে পাব। জাৰ্মানী, ফ্ৰান্স, ইটালী, ছুইজাৰলেণ্ড চবৰে মেক্সিমামৰে আছে, US চবৰে আছে। চ' মই এতিয়া ফ্ৰান্স এপ্লাই কৰিছোঁ। তাৰ এটা কাৰণ আছে যে ফ্ৰান্সত মই এণ্ট্ৰি প্ৰথম ফ্ৰান্সতে কৰিম। সেইটো চেংগেনৰ এটা নিয়ম হয় প্ৰাইমেৰী, যে য'ত একচুৱেলি এণ্ট্ৰি কৰিব লাগে বা মেক্সিমাম নম্বৰ অফ ষ্টে য'ত হ'ব লাগে ত'তে মই এপ্লাই কৰিব লাগে। চ' ফ্ৰান্সতে মোৰ মেক্সিমাম নম্বৰ ষ্টে বুলি কথা নাই, কাৰণ মোৰ প্ৰায়বিলাক দেশতে মানে সমানেই প্ৰায় থকাটো হ'ব। কিন্তু মোৰ এণ্ট্ৰি যিহেতু ফ্ৰান্সত প্ৰথম, মই সেইকাৰণে ফ্ৰান্সৰ পৰাই ভিজা এপ্লাই কৰিছোঁ। চ' মই কাইলৈ গৈ আছোঁ যোৰহাটৰ পৰা, মই আৰু মিছেছ জুই যাব লাগিব কলকাতা। তাত আমাৰ এপইণ্টমেণ্ট আছে। এতিয়া এপইণ্টমেণ্ট কি, ক'ত, কেনেকৈ হয়, মই সেইটো এটা আপোনালোকক জনাই দিছোঁ।
যিবিলাক এম্বেচি আছে বা যিবিলাক কনচুলেট আছে তেওঁলোকে পাব্লিক ডিলিং কৰিবলৈ নিবিচাৰে যেতিয়া কিবা এটা কোৱেৰি থাকে তেতিয়াহে তেওঁলোকক কিবা বিশেষ কাৰণতহে সেই পাৰ্টিকুলাৰ এপ্লিকেণ্টজনক এম্বেচি বা কনচুলেটলৈ মাতি নিয়া হয় আদাৰৱাইজ তেওঁলোকক নামাতে কাৰণ তেওঁলোকে পাব্লিক ডিল নকৰে তেওঁলোকৰ মানুহৰ সংখ্যাও কম পাব্লিক হেণ্ডেল নকৰে চ' তেওঁলোকে কি কৰে এটা এজেঞ্চিক সেই কণ্টেক্ট দি থয় যোনে এম্বেচি বা কনচুলেটবিলাকৰ হৈ ডকুমেণ্টছ কালেক্ট কৰে আৰু সেই এজেঞ্চিটোৱে অকল ফ্ৰান্সৰ বা জাৰ্মানী বুলি নহয় মেক্সিমাম দেশৰে তেওঁলোকে ডকুমেণ্টছ কালেক্ট কৰে আৰু সেই এজেঞ্চিটো হ'ল VFS গ্ল'বেল আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব VFS গ্ল'বেল এইটো চব দেশতে আছে আৰু সেই কোম্পানীটো একচুৱেলি ডুবাই বেছ এটা কোম্পানী হয় চ' তেওঁলোকক এটা আউটচোৰ্চ কৰি থোৱা আছে যে আপোনালোকে এপ্লিকেণ্টবিলাকৰ পৰা আমাৰ হৈ ডকুমেণ্টছখিনি কালেক্ট কৰিব আমাক জমা দিব সেই যিটো পাব্লিক ডিলিঙৰ কামটো সেই এজ এ ইণ্টাৰমিডিয়েৰী VFS গ্ল'বেলে কৰে চ' আমি এতিয়া যাব লাগিব VFS গ্ল'বেললৈ আমি নাযাওঁ আমি কনচুলেটলৈ নাযাওঁ চ' VFS গ্ল'বেলে আমাৰ ডকুমেণ্টছখিনি কালেক্ট কৰিব স্কেন কৰিব আৰু সেইখিনি এম্বেচি বা কনচুলেটলৈ একৰ্ডিংলি যিখন এম্বেচি বা যিখন কনচুলেটলৈ আমি এপ্লাই কৰিছোঁ তেওঁলোকলৈ ডাইৰেক্টলি পঠাই দিব আৰু আমাৰ বায়'মেট্ৰিক মানে ফিংগাৰপ্ৰিণ্টছ এটেণ্ডেঞ্চ মানে এটা ৰেকৰ্ড ৰাখিব প্লাছ ফটোগ্ৰাফছ তেওঁলোকে আমাৰ ল'ব চ' তাৰ পাছত তেওঁলোকে এটা ষ্টেণ্ডাৰ্ড এটা টাইম লাইন আছে 15 দিন তেওঁলোকে মেক্সিমাম সময় লয় ভিজা তেওঁলোকে দিবৰ কাৰণে চ' 15 দিনৰ ভিতৰত আপুনি গম পাই যাব যে আপোনাৰ ভিজা আপোনাৰ আপুনি পাছপৰ্টখন দি থৈ আহিব লাগিব অৰিজিনেল চ' তাতে আপোনাৰ ভিজাখন লাগি আহিছে নে নাই আপুনি 15 দিনৰ পাছত গম পাই যাব মেক্সিমাম 15 দিন কিছুমানৰ 3-4 দিন বা 7 দিনতো হৈ যায় চ' যোনবা যদি কলকাতাৰ পৰা মানুহ যদি কলকাতাতে এপ্লাই কৰিছে 1-2 দিনতে তেওঁলোকে ৰিজাল্ট পায়ে যায় আৰু আমি যিহেতু অসমত থাকোঁ অকণমান কুৰিয়াৰ হওঁতে হয়তো টাইম লাগিব পাৰে চ' মেক্স টু মেক্স আপুনি যদি চব প্ৰচিডিউৰ ভালকৈ হৈছে 7 দিনত আপোনালোকে ৰিজাল্ট পাই যাব কিন্তু 15 ডেজ তেওঁলোকে 15 to 20 ডেজ তেওঁলোকে ৱৰ্কিং ডে মিনিমাম তেওঁলোকে মানে মানুহক এক্সপেক্ট কৰিবলৈ কয় যে ইমান টাইম লাগিব পাৰে চ' সেইটো এটা কথা চ' আমি এতিয়া যাম VFS গ্ল'বেল কলকাতা তাত আমি এপইণ্টমেণ্ট লৈ থোৱা আছে এপইণ্টমেণ্টৰ স্লট VFS গ্ল'বেলত পোৱা হয় চ' প্ৰচিডিউৰটো কি মই আপোনালোকক ক'ম কলকাতাৰ VFS গ্ল'বেলত ভিতৰৰ প্ৰচিডিউৰ্ছখিনি হয়তো মই দেখুৱাব নোৱাৰিম কাৰণ কিছুমান ৰেষ্ট্ৰিকশ্যন আছে ভিডিঅ'গ্ৰাফি কৰিবলৈ ডেফিনেটলি নিদিবই চাগে তাত যদি দিয়ে তেতিয়া বেলেগ কথা কিবা যদি দেখুৱাবলৈ মই চাম কিন্তু এনেই অফিচটো কেনেকুৱা ক'ত আছে মই এক্সেক্টলি মই আপোনালোকক কলকাতাৰ পৰা সেই ভিডিঅ'টো দেখুৱাম এই ভিডিঅ'টোৰ লগতে হয়তো থাকিব আৰু যদি বৰ বিশেষ দীঘল হয় মই তাৰ কাৰণে বেলেগ এটা ভিডিঅ' মই বনাই দিম চ' নেক্সট মই আহোঁ ডকুমেণ্টেশ্যন আমি কি কি ৰেডি কৰিছোঁ চ' নেক্সট আমি এতিয়া ডকুমেণ্টেশ্যনত যাম ডকুমেণ্টেশ্যন আপোনাৰ একচুৱেলি মানুহজনৰ প্ৰফেশ্যন লৈ বেলেগ বেলেগ হয় যিহেতু মই চাকৰিয়াল মোৰ কাৰণে অলপ ডকুমেণ্টেশ্যন বেলেগ হৈ যায় আৰু যদি কোনোবা এজন বিজনেছমেন হয় বা কোনোবা এজন প্ৰফেশ্যনেল হয় যেনে চাৰ্টাৰ্ড একাউণ্টেণ্ট বা লয়াৰ হয় তেওঁলোকৰ অকণমান বেলেগ হয় বেলেগ ইন দ্য চেন্স তেওঁলোকৰ ফাইনেন্সিয়েল একচুৱেলি ডকুমেণ্টছখিনি বেলেগ হয় বাকী মোটামুটি বাকীখিনি ডকুমেণ্টছ বাৰু একেই থাকে মই এনেই জাষ্ট ব্ৰিফ আপোনালোকক কৈ দিছোঁ যে একজেক্টলি কি ৰ'ব মই কেমেৰাটো অকণমান ছেটিঙত আনি লওঁ আচ্ছা আই থিংক এভৰিথিং ইজ অ'কে নাও য়েছ চ' এতিয়া আমি নেক্সট যিটো প্ৰচিডিউৰটোত মানে আহোঁ 1 নম্বৰ কথা সেই ভিজা এপ্লিকেশ্যন ফৰ্মখন লাগিব ভিজা এপ্লিকেশ্যন ফৰ্মখন অনলাইন ফিল আপ কৰিব লাগে ফিল আপ কৰাৰ লগে লগে ফাইনেলি আপোনাৰ এখন মই যিটো ফ্ৰান্সৰ মানে ভিজা মই এপ্লাই কৰিছোঁ চ' ফ্ৰান্সৰ এটা নিজৰ গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আহি যায় সেই ৱেবছাইটটোত গৈ আমি অনলাইন ফৰ্মখন আমি ফিল আপ কৰিব লাগে ফিল আপ কৰাৰ পাছত সেই ফৰ্মখন আমি ডাউনলোডেবল অপশ্যন তাত আহি যায় চ' আমি ছাবমিট যেতিয়া আকৌ ফাইনেল ছাবমিট কৰাৰ পিছত ডাউনলোড কৰিব পাৰোঁ ডাউনলোড কৰাৰ পিছত তাত ছিগনেচাৰ কৰা জেগা থাকে সেইখন আমি ডকুমেণ্ট নম্বৰ 1 সেইখন আমি লগত লৈ যাব লাগিব চ' সেইখন হৈ গ'ল এখন ভিজা এপ্লিকেশ্যন ফৰ্ম 2 নম্বৰতে আহিলে অৰিজিনেল আমাৰ যিখন পাছপৰ্ট তাৰ সেইখন লগত নিব লাগিব লগতে ফটোকপি আমি লৈ যাব লাগিব তাৰপিছত আহিলে 2-3খন ফটোগ্ৰাফছ এক্সট্ৰা আপোনালোকে লৈ যাব ID ফটোগ্ৰাফছ সেইখিনি নিব লাগিব মই এতিয়া নিজৰ এক্সপিৰিয়েঞ্চটো মানে মই যিটো গম পাইছোঁ সেইটোৱে আপোনালোকক কৈছোঁ বাকীখিনিতো যেনে তেওঁলোকে মানে আমাক ইনষ্ট্ৰাকশ্যন দিছে আমি ইনষ্ট্ৰাকশ্যন মতে মই যিটো মই ডু লিষ্ট মই বনাইছোঁ একজেক্টলি মই তেনেকৈ আপোনালোকক কৈছোঁ চ' ফটোগ্ৰাফছৰ পিছত আহিলে এখন ট্ৰেভেল আইটিনেৰীখন হ'ল যে আপুনি ক'ত ফুৰিব ডে ৱাইজ কি কৰিব তাত এক্টিভিটি কি কৰিব ক'ত যাব কেনেকৈ যাবলৈ আমুকত গ'লোঁ মই আজি গ'লোঁ ফ্ৰান্সৰ পৰা মই ইমান দিন থাকিলোঁ আমুক আইফেল টাৱাৰ চালোঁগৈ মই আৰ্ক ডে ট্ৰিয়ম্ফে চালোঁ তাৰপিছত মই নেক্সট ডে গ'লোগৈ বেলজিয়াম কিহত গ'লোঁ বাছত গ'লোঁ চ' সেই তেনেকৈ এটা আইটিনেৰী এটা মেইনটেইন কৰি সেই বস্তুটো তাত দেখুৱাব লাগিব তাৰপিছত আহোঁ নেক্সট
কনফাৰ্ম ফ্লাইট টিকেটছ, এইটো বৰ ইম্পৰ্টেণ্ট বস্তু। কনফাৰ্ম নহ'লেও হ'ব, মানে কনফাৰ্ম ইন দ্য চেন্স এটা আপুনি ৰিজাৰ্ভো কৰিব পাৰে, পেইড নহ'লেও হ'ব। কিন্তু আপুনি যদি ৰিজাৰ্ভ কৰি থৈ দিয়ে, বুক কৰি থৈ দিয়ে, সেইটো কিন্তু চাফিচিয়েণ্ট হ'ব, কিন্তু ভেলিড হ'ব লাগিব। ভিজাৰ প্ৰচিডিউৰটো চলি থকা টাইমত ভেলিড হ'ব লাগিব টিকেটটো। চ' এটা কনফাৰ্ম টিকেট, মোৰ ক্ষেত্ৰত মই ৰিফাণ্ডেবল এটা টিকেট কিনি লৈছোঁ, যাতে ভিজা নাপালেও যাতে মই বেছি পইচা খৰচ নহয়, মোৰ মোটামুটি পইচাটো মই ঘূৰাই পাম। চ' মই তেনেকুৱাকৈ এটা মানে যোৱা আৰু অহাৰ টিকেট মই কৰি লৈছোঁ। আৰু নেক্সট লাগিব আপোনাৰ কনফাৰ্ম একমডেশ্যন ভাউচাৰ। আপুনি য'ত থাকে তাত যদি কাৰোবাৰ ঘৰত থাকে তেতিয়া অলপ প্ৰচিডিউৰটো বেলেগ হয়, তেওঁলোকে এটা ইনভিটেশ্যন লেটাৰ পঠাব লাগে, সেইবিলাক অলপ প্ৰচিডিউৰ আছে। বা আপুনি যদি কোনোবা হোটেলত থাকে, হোটেলৰ ভাউচাৰ্ছ আপুনি দেখুৱাব লাগে। পেইড যদি হয়, এনেকুৱা কথা নাই যে আপুনি পেইডে হ'ব লাগিব, কনফাৰ্ম বুকিং হ'ব লাগিব, খালি বুকিংটো কনফাৰ্ম। এতিয়া booking.com যদি যায় বা বেলেগ কিছুমান যদি ৱেবছাইটতো যায়, তাত ৰিজাৰ্ভ কৰিব পৰা স্ক'প আছে, ৰিজাৰ্ভ কৰি থ'ব লাগে। পে' এতিয়া নকৰিলেও হয়, তাত গৈ পে' কৰিলেও হয়। চ' তেনেকুৱা কিছুমান আপোনালোকে বুকিং কৰি দেখুৱাব পাৰে। তাৰপিছত আহিলে ট্ৰেভেল হেল্থ ইঞ্চুৰেঞ্চ। সেইটো আপোনালোকে যিকোনো এটা ইঞ্চুৰেঞ্চ কোম্পানীত গ'লেও পাব, বা অনলাইন যিবিলাক চাইট আছে ইঞ্চুৰেঞ্চৰ, তাতো আপোনালোকে চেক কৰিব পাৰে। চ' এটা হেল্থ ইঞ্চুৰেঞ্চ ইণ্টাৰনেশ্যনেল, এইটো মেণ্ডেটৰী হয়। আৰু ইউৰোপৰ ক্ষেত্ৰততো 30,000 ইউৰো মিনিমাম কভাৰেজ থাকিব লাগিব পাৰ পাৰ্চন। চ' সেই তেনেকুৱা এটা পলিচি ল'ব লাগিব। মই আৰু মোৰ মিছেছ যিহেতু গৈছোঁ, আমি বেলেগকৈ দুটা পলিচি লৈ লৈছোঁ। বৰ বেছি কষ্টিং নপৰে, টকা 2,000 ভিতৰত মোটামুটি আপোনালোকে পাই যাব, যদি 10-15 দিনৰ যদি ট্ৰিপ হয়। চ' নেক্সট আহিলে, যিহেতু মই চাকৰিয়াল, এতিয়া মই দিব লাগিব ফাইনেন্সিয়েল প্ৰুফ। ফাইনেন্সিয়েল প্ৰুফ কি হ'ল, এক নম্বৰ কথা, মই যে ছুটী লৈ গৈছোঁ। এতিয়া এইখিনি কোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ, কিয় তেওঁলোকে ফাইনেন্সিয়েল প্ৰুফ বিচাৰে। এইকাৰণে বিচাৰে যে মানুহজন তাত গৈ কিজানি বেংক্ৰাফ্ট হৈ যাব নেকি, তেওঁ আহিব নোৱাৰিব নেকি, পইচা যদি নাইকিয়া হৈ যায় তেওঁক কোনে ইয়ালৈ পঠাব, তেওঁক কি ক'ব, তাত কিজানি তেওঁ মানে ছেটেল হৈ যোৱা ধান্দা কৰিছে নেকি। চ' তেওঁলোকে সেই বস্তুবোৰত যথেষ্ট কনচিয়াছ হয়। তাৰমানে যেনেকৈ আমি এতিয়া ধৰি লওক বাংলাদেশ বা কিছুমান বেলেগ আমাৰ চুবুৰীয়া দেশৰ পৰা অলপ মানে মাইগ্ৰেশ্যনৰ যিটো ইছ্যু আমি ফেচ কৰি আছোঁ, সেই তেনেকুৱা বস্তুৰ ক্ষেত্ৰত সিহঁতি বহুত ষ্ট্ৰিক্ট, যাতে মানুহ আহি ইয়াত ইলিগেলি ছেটেল যাতে হৈ নাযায়, ঘৰলৈ যাতে আকৌ ঘূৰি যায়, সেই বস্তুটো তেওঁলোকে খুব বেছি মানে ভালদৰে স্ক্ৰুটিনি কৰে। আৰু সেইকাৰণে ভিজাৰ প্ৰচিডিউৰটো বাকী দেশতকৈ, থাইলেণ্ড বা আপোনাৰ ভূটান বা বাকীবিলাকতকৈ প্ৰচিডিউৰটো অলপ ষ্ট্ৰিক্ট হৈ যায়। চ' সেইকাৰণে আপোনাৰ এক নম্বৰ কথা, এটা ফাইনেন্সিয়েল প্ৰুফত, যিহেতু মই চাকৰিয়াল, মোক বিচাৰে NOC। এইটো NOC হয়, মানে NOC এইটোৱে হয় যে মই যে ছুটী লৈ মানে গৈছোঁ অফিচৰ পৰা, তাত মোৰ চাকৰিৰ এমপ্লয়াৰৰ কোনো অবজেকশ্যন নাই। ডেট মিনছ মোৰ এমপ্লয়াৰ জানে যে মই ছুটী লৈ ফুৰিবলৈ গৈছোঁ, আৰু মই যে চাকৰিয়াল হয় তাৰ এটা প্ৰুফ দিব লাগে, চাৰ্টিফিকেট অফ এমপ্লয়মেণ্ট। চ' তাৰমানে এইটো বুজালে যে মানুহজন তাৰমানে ঘূৰি আহিব, তেওঁ ছুটী লৈহে গৈছে, আৰু ছুটীৰ পিছত তেওঁ ডেফিনেটলি চাকৰি জইন কৰিলে ঘূৰি আহিব। গতিকে সেই বস্তু তেওঁলোকে মেক চিয়'ৰ কৰে। চ' সেইকাৰণে NOCখন ইম্পৰ্টেণ্ট। দেন আহিলে বেংক ষ্টেটমেণ্ট। বেংক ষ্টেটমেণ্টত তেওঁলোকে তাৰমানে এইটো এটা কোনো ধাৰণা, কোনো নিয়ম নাই, মই যিমান দূৰ গম পালোঁ, মই যিমান ৰিচাৰ্চ কৰিছিলোঁ। কিন্তু ছেফ ছাইডৰ কাৰণে, যিহেতু তাত যিটো আমাৰ টোটেল খৰচা হ'ব, বাজেট হ'ব, বাজেটৰ প্ৰায় দুগুণমান যদি পইচা আপুনি বেংক বেলেঞ্চ ৰাখে এজন মানুহৰ, মই আৰু মোৰ মিছেছ যাব, গতিকে আমাৰ দুইজনৰ মিলি যিটো খৰচা হ'ব, তাৰ যিটো বাজেট ট্ৰেভেলাৰ, তাৰ আমি দুগুণমান পইচা যদি বেংকত ৰাখোঁ, সেইটো মোৰ বোধে চাফিচিয়েণ্ট হ'ব লাগে। চ' লেটছ চি, ক'ব নোৱাৰোঁ কি হয়। চ' সেইটো তেওঁলোকৰ কোনো নিয়ম নাই তেনেকৈ, তেওঁলোকে এইটো দি দিছে যে 80 ইউৰো পাৰ ডে তেওঁলোকে এটা এক্সপেঞ্চেছ মানে লয়, যদি আমাৰ প্ৰিপেইড কিছুমান ট্ৰান্সপৰ্টেশ্যনৰ যদি আমাৰ প্ৰিপেইড যদি একমডেশ্যন বা এনেকুৱা হেৰি আছে। আদাৰৱাইজ 120 ইউৰো পাৰ ডে তেওঁলোকে এটা মানে বাজেট ৰাখিবলৈ কয়, আৰু সেইমতে বেংক বেলেঞ্চ তাৰমানে আছেনে নাই সেইটো বস্তু চায়। চ' বেংক বেলেঞ্চটো ইম্পৰ্টেণ্ট, আৰু সেইটো কাৰণে বেংকৰ মেনেজাৰে চিল চাইন কৰাকৈ বেংক ষ্টেটমেণ্ট লাষ্ট 3 মান্থছৰ বিচাৰে। ফ্ৰান্সৰ ক্ষেত্ৰত লাষ্ট 3 মান্থছ, কিছুমান দেশে যদি জাৰ্মানীৰ পৰা এপ্লাই কৰে হয়তো 6 মাহো বিচাৰিব পাৰে। চ' ডিপেণ্ড কৰে। দেন আহিলে আপোনাৰ ITR, ইনকাম টেক্সৰ ৰিটাৰ্ণ প্ৰিভিয়াছ ইয়েৰৰ। মই যিহেতু চাকৰিয়াল, মই চাকৰিয়ালখিনিয়ে কৈছোঁ, কাৰণ কোম্পানী, কাৰোবাৰ যদি কোম্পানী চাব বিজনেছ আছে, সেইটো ক্ষেত্ৰত মই ভিডিঅ' এটা বেলেগকৈ ইন ডিটেইলছত মই পিছত বনাম। তাৰপিছত লৈছোঁ চেলাৰী শ্লিপ লাষ্ট 3 মান্থছ, 3 মাহৰ চেলাৰী শ্লিপ লৈছোঁ। দেন আহিলে লেটেষ্ট মোৰ কিছুমান বেলেগ মানে ইনকাম আছে, সেই ইনকামৰ কিছুমান প্ৰুফ, যেনে মোৰ ডিমেট একাউণ্ট হোল্ডিং আছে শ্বেয়াৰ মাৰ্কেটৰ, সেইখিনিও মই দেখুৱাইছোঁ। মিউচুৱেল ফাণ্ড আছে, সেইখিনি মই দেখুৱাইছোঁ এজ এ ছাপৰ্ট হিচাপে। এইটো মেণ্ডেটৰী নহয়, বাট মই দেখুৱাইছোঁ যে মানে মই তাত গৈ মানে চলিব পৰাকৈ, মানে মই যেতিয়া ট্ৰিপটো কৰিম 10 দিন 15 দিন বা যিমান দিনৰ হওক, তাৰ কাৰণে যাতে মই চলিব পৰাকৈ মোৰ ইমানখিনি পইচা আছে, আৰু মই ঘূৰি আহিব পাৰোঁ সেইখিনি পইচাৰে। চ' সেই চাফিচিয়েঞ্চিটো মই প্ৰুফ কৰিবৰ কাৰণে এই এক্সট্ৰা কিছুমান ডকুমেণ্টছ দিছোঁ। মোৰ ক্ৰেডিট কাৰ্ডৰ মই ষ্টেটমেণ্ট দিছোঁ, তাৰমানে মোৰ ক্ৰেডিট কাৰ্ডত মোৰ লিমিট কিমান আছে, ক্ৰেডিট লিমিট কিমান, যাতে মই পইচা যদি চব নাইকিয়াও হৈ যায়, মই যাতে ক্ৰেডিট লৈ পেলাই যাতে তাৰপৰা ঘূৰি আহিব পাৰোঁ, সেই বস্তু তেওঁলোকে চায়।
দেন আহিলে মেৰেজ চাৰ্টিফিকেট মই দিছোঁ মোৰ আৰু মিছেছৰ এটা ৰিলেশ্যনশ্বিপ প্ৰুফৰ কাৰণে দেন আহিলে কপিজ অফ পাছপৰ্ট আৰু ৱাইফ মানে মোৰ মিছেছৰ পাছপৰ্টখন মই এটাচ কৰি দিছোঁ যিহেতু মেৰেজ চাৰ্টিফিকেট দিছোঁ লগতে মোৰ পেৰেণ্টছৰ পাছপৰ্টখন মই দিছোঁ পেৰেণ্টছৰ পাছপৰ্ট মই এইকাৰণে দিছোঁ যে ঘৰত মোৰ মা দেউতা আছে মই ঘৰত এজনেই ল'ৰা অকলশৰীয়া মানে এজনেই ল'ৰা ত' মই ঘূৰি আহিব লাগিব সেইটো দেখুৱাবলৈ বুলি মই দিছোঁ কাৰণ পাছপৰ্টত যিহেতু মোৰ পাছপৰ্টত মা দেউতাৰ নাম লিখা আছে আৰু তেওঁলোকৰ পাছপৰ্টখন একৰ্ডিংলি হাজবেণ্ড ৱাইফ বুলি প্ৰুফ হৈ যায় পাছপৰ্টত চ' মই সেইখনে এটাচ কৰি দিছোঁ চ' সেইটো এটা ৰিজন মই কি কাৰণে মানে মা দেউতাৰ পাছপৰ্ট দিলোঁ দেন তাত কেইটামান বাছ জাৰ্ণি ভিতৰুৱা ইণ্টাৰনেল কিছুমান ট্ৰান্সপৰ্টেশ্যনৰ ভাউচাৰ সেইখিনি মই গাঁঠি দিছোঁ লগতে এখন COVID-19 চাৰ্টিফিকেট ফাইনেল মানে যিখন ভেকচিনেশ্যন চাৰ্টিফিকেট মই দিছোঁ আৰু COVID-19 এতিয়া ফ্ৰান্সত বোধহয় অকল কোভিশ্বিল্ডহে তেওঁলোকে লৈ আছে কোভেক্সিন তেওঁলোকে লোৱা নাই চ' সেইটো এটা বহুত ডাঙৰ ইছ্যু বাট এনিৱে মইতো কোভিশ্বিল্ড লৈছোঁ গতিকে একৰ্ডিংলি মই ওলাইছোঁ আৰু চ' হোপফুলি তেওঁলোকে যাবলৈ দিব ইমিগ্ৰেশ্যনত কোনো দিগদাৰ নকৰে আৰু এটা ইম্পৰ্টেণ্ট বস্তু হ'ল সেইটো হৈ গ'ল আপোনাৰ কভাৰ লেটাৰ এখন এনেকুৱা এটা বস্তু য'ত আপুনি আপোনাৰ বিষয়ে কিছুমান ভালদৰে লিখিব পাৰে য'ত আপুনি যিজন ভিজাৰ কাৰণে যিজন অফিচাৰ আছে তাত কনচাৰ্ণ অফিচাৰ যিহেতু VFS গ্ল'বেলে জাষ্ট ডকুমেণ্টছখিনি লৈ ফৰৱাৰ্ডহে কৰি দিব কনচুলেট বা এম্বেচিলৈ গতিকে তেওঁলোকৰহে ফাইনেল ডিচিজনটো থাকিব এম্বেচি বা কনচুলেটৰ যে ভিজা ইয়াক দিব লাগে নে ইমানজনক দিব লাগে নে নালাগে চ' তেওঁলোকক আপুনি এটা আপোনাৰ ফালৰ পৰা ৰিকুৱেষ্ট কাৰণটো আপুনি ডকুমেণ্টছে দিলে ৰিকুৱেষ্টটো কৰা নাই চ' ৰিকুৱেষ্ট কৰিবৰ কাৰণে আপোনাক এটা স্ক'প দিয়ে সেই স্ক'পটো হ'ল কভাৰ লেটাৰ আপুনি দিবও পাৰে নিদিবও পাৰে কিন্তু দিয়াটো যথেষ্ট ভাল সি আপোনাৰ ভিজাখন পোৱাৰ চান্স এৰাউণ্ড 50% বঢ়াই দিয়ে কাৰণ আপুনি কিছুমান কথা তাত ভিতৰুৱাকৈ লিখিব পাৰে আপুনি দেখাব পাৰে যে আপুনি ফুৰি ভাল পায় আপুনি ট্ৰেভেলাৰ আপুনি ফুৰিব বিচাৰিছে জেনুইনলি ট্ৰেভেলাৰ আপুনি গৈ তাত ছেটেল হ'ব বিচৰা নাই সেই বস্তুবোৰ তাত ভালদৰে আপুনি আপোনাৰ কথাৰে আপুনি তেওঁলোকক মানে কনভিন্স কৰিবলৈ ট্ৰাই কৰিব পাৰে চ' সেইকাৰণে এক প্ৰকাৰে আপোনালোকে বাটাৰিঙো কৰিব পাৰে মাখন লগাবলৈ চেষ্টা কৰিব পাৰে বাট বহুত বেছি নকৰিব লিমিটেড লিখক স্পেচিফিক যে আপুনি এজন ট্ৰেভেলাৰ আপুনি জেনুইনলি ফুৰিব যাব বিচাৰিছে চ' সেই বস্তুখিনি কভাৰ লেটাৰত থাকে চ' মই তেনেকৈ এখন কভাৰ লেটাৰ লিখিছোঁ আৰু এটা বস্তু যদি আপুনি আনএমপ্লয়ড হয় তেনে মোৰ মিছেছ এতিয়া হাউচ ৱাইফ এণ্ড শ্বি ইজ ফাইনেন্সিয়েলি ডিপেণ্ডেণ্ট অন মি মোৰ ওপৰতে ফাইনেন্সিয়েলি ডিপেণ্ডেণ্ট চ' তেখেতৰ কাৰণে মই এটা বস্তু লিখিবলগীয়া আছে সেইটো হ'ল স্পনচৰশ্বিপ লেটাৰ যে মই তেওঁৰ পূৰা ট্ৰিপ যিটো গোটেই ট্ৰিপটো যে স্পনচৰ কৰিছোঁ এইটো যে যিমান খৰচা আছে সকলো যে মই বিয়েৰ কৰিম চ' এটা ডিক্লেৰেশ্যন বা স্পনচৰশ্বিপ লেটাৰ এখন মই দিব লাগে আৰু মই সেইখন তেনেকৈ দিছোঁ আৰু মোৰ যিখিনি ফাইনেন্সিয়েল ডকুমেণ্টছ মোৰ ভিজাৰ এপ্লিকেশ্যনৰ লগত গাঁঠি দিছোঁ একজেক্টলি একেখিনি ডকুমেণ্টছে মই মিছেছৰ এপ্লিকেশ্যনৰ লগত মই গাঁঠি দিছোঁ এতিয়া এইদৰে ডকুমেণ্টেশ্যন প্ৰচিডিউৰটো হৈছে আৰু বাকী যিখিনি কোম্পানী মই যিহেতু ক'লোঁ তেওঁলোকৰ কাৰণে বেলেগকৈ মই ভিজাৰ পিছত ভিডিঅ' এটা বনাই দিম যে চেংগেন ভিজাৰ কেনেকৈ তেওঁলোকে কৰিব পাৰিব কি কি ডকুমেণ্টেশ্যন লাগিব চ' এইখিনি আছিলে মেইন বস্তু ভিডিঅ'টোৰ চ' এনেদৰে প্ৰিপেৰেশ্যন এটা চলাইছোঁ লেটছ হোপ ফিংগাৰ্ছ ক্ৰছ যে কি হয় আৰু বাকী ভগৱানে জানে আশা কৰোঁ পাবতো লাগে মইতো এক্সপেক্ট কৰিছোঁ পাম বুলি ভাবিছোঁ আৰু দেই বাকী আৰু ভগৱানৰ আপোনালোকৰ আশীৰ্বাদত হোপফুলি পাই গ'লে আৰু ভাল লাগিব আৰু যদি নাপাওঁ কিয় নাপালোঁ বা তাৰ ওপৰত এটা মই ইণ্ট্ৰস্পেকশ্যন এটা ভিডিঅ' এটা মই বনাম আৰু যে যদি ইন কেছ ৰিফিউজেলো হয় মই আনবক্সিং এটা ভিজা আনবক্সিঙৰ ভিডিঅ' এটা আপোনালোকৰ কাৰণে ৰাখিম আৰু লেটছ চি কি হয় আৰু যদি নাপাওঁ ইন কেছ তেতিয়া আকৌ প্লেন বিটো চিন্তা কৰিব লাগিব আৰু প্লেন বি অলমষ্ট চিন্তা কৰিছোঁৱেই কনক্ৰিটলি মানে পাক্কা হোৱা নাই জাষ্ট 50% মান মই চিয়'ৰ কৰি ৰাখিছোঁ প্লেন বিটো চ' যদি এইটো হয় তেন্তে প্লেন বিলে আমি ছেভ কৰিব লাগিব প্লেন বি আপোনালোক মই পিছত মই জনাম আৰু যদি মই কলকাতাৰ ভিডিঅ'টো যদি মই এটা এড কৰি দিওঁ পাৰিলে VFSটো ক'ত আছে বা কেনেকুৱা কি হয় এইখিনি মই বা এক্সপিৰিয়েঞ্চটো কি হ'ল সেইটো মই আপোনালোকক জনাম চ' ষ্টে টিউন গাইজ মোৰ মতে VFSৰ মই বেলেগ এটা ভিডিঅ' বনাই বেছি ভাল হ'ব কাৰণ এইটোৰ লগত মই এটাচ কৰিলে যথেষ্ট ডাঙৰ হৈ যাব আৰু ভিডিঅ'টো দীঘল হৈছে চাব ইনফৰ্মেটিভেই হয় আপোনালোকৰ কিবা এটা মানে ইয়াৰ পৰা ইনফৰ্মেশ্যন পাব বুলি মই ভাবিছোঁ চ' আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মৰম কৰি ৰাখিব এনেকৈ আশীৰ্বাদ কৰিব ছাবস্ক্ৰাইব কৰিলে মই চেনেলটো গ্ৰ' কৰিবলৈ সুবিধা পাম আৰু নহ'লে কিবা সাৰ্থক নোহোৱা নিচিনা লাগিব ভিডিঅ'বিলাক বনাই চ' আপোনালোকে কৰিলে মই অলপ উৎসাহ পাম আৰু কিবা এটা ভালদৰে বনাবৰ কাৰণে চ' ষ্টে টিউন গাইজ চাই থাকিব আশীৰ্বাদ কৰিব মৰম কৰিব হেভ এ নাইচ ডে টু অল অফ ইউ আৰু বাই বাই সকলো ভালে থাকক